নমস্কাৰ। GSP গণ সুৰক্ষা পাৰ্টি হয়। এই গণ সুৰক্ষা পাৰ্টি হাইকমাণ্ডৰ নিৰ্দেশ মৰ্মে আমাৰ নগাঁও লোকসভা সমষ্টি প্ৰাৰ্থী হিচাপে আবু ইউছুফ মহম্মদ ৰাইহান উদ্দিন নামটো নগাঁও জিলা ফালৰ পৰা ঘোষণা কৰা হয়। তেওঁলৈ দলৰ তৰফৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে শুভেচ্ছা জনালোঁ আৰু তেওঁ যেন এই দলৰ পৰা জয় হৈ ৰাইজৰ হৈ কাম কৰি আগবাঢ়ি যাব পাৰে। ইয়াকে কৈ মই নিউজ কৰ্মীক শুভেচ্ছা জনাওঁ আৰু আমাৰ ৰাইজলৈ অনুৰোধ আমাৰ ইউছুফ ৰায় খানক দলত জয়যুক্ত কৰাই ৰাইজৰ হৈ কাম কৰিবলৈ সুবিধা দিয়ে যেন। নমস্কাৰ। যিহেতু এইবাৰ GSP দলৰ পৰা আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু নগাঁৱত ইতিমধ্যে তিনিজনকৈ হেভিৱেইট প্ৰাৰ্থী আমিনুল ইছলাম AIDFৰ কংগ্ৰেছৰ বৈদ্যুৎ বৰদলৈ আৰু বিজেপিৰ ফালৰ পৰা সুৰেশ বৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। গতিকে কি ধৰণৰ আশা লৈ আপুনি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে? এই তিনিগৰাকী হেভিৱেইট প্ৰাৰ্থীৰ লগত আপুনি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে। সার্ভিস টু ম্যান ইজ সার্ভিস টু গড। মই এটা কথাতে বিশ্বাসী যে মানৱ সেৱাই হ'ল ঈশ্বৰ। মই মানুহৰ সেৱা কৰাৰ কাৰণে নগাঁৱৰ এটা পৰিৱৰ্তন বিচাৰোঁ। আমাৰ আজি নগাঁৱৰ ল'ৰা ছোৱালীবোৰ বাহিৰত যাব লাগে। আমাৰ নগাঁৱত এটা ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নাই, কোনো ধৰণৰ উদ্যোগীকৰণ নাই। গতিকে মই ৰাইজক আহ্বান কৰিম যে মোক আপোনালোকে আঁকোৱালি লওক। মই নগাঁও এটা সুন্দৰ নগাঁও উপহাৰ দিবৰ কাৰণে মই ওলাই আহিছোঁ। মই বিচাৰোঁ নগাঁওটোৰ আজিৰ যিটো চিনেৰিঅ' তাতকৈ 100 টাইমছ বেটাৰ হওক আৰু ধুনীয়া এখন নগাঁও, যি নগাঁও শিক্ষাৰ দিশত গোটেই অসমত আগবাঢ়ি আছে, সেই নগাঁওখনক যাতে আমাৰ নিবনুৱা সমস্যা দূৰ কৰিব পাৰোঁ আৰু যিটো জাতিভেদ প্ৰথা লৈ কোনোবা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰে যাতে সেই বস্তুটো আৰু নহওক। ডেভেলপমেণ্টৰ ৰাজনীতি শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত সকলো দিশত যাতে আমি নগাঁওখনক সুন্দৰ কৰিব পাৰোঁ। আজি চাওক, নগাঁৱত আমাৰ আছে মেডিকেল কলেজ আছে, কিন্তু মই এটা প্ৰশ্ন কৰিম যে আজি আমাৰ নেতাকৰ্মীসকলে তেওঁলোক উন্নত চিকিৎসাৰ কাৰণে দিল্লী যাব লাগে, অসমত কিয় নহয়? তো যাতে আমি অসমখনকো, নগাঁৱৰ লগতে অসমখনকো গোটেই ভাৰতবৰ্ষৰ যি উন্নত ৰাজ্যসমূহ আছে, উন্নত চহৰসমূহ আছে, তাৰ তালিকাত যাতে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, তাৰ কাৰণে মই বিশেষকৈ কাম কৰিছোঁ। এইবাৰ যিহেতু নগাঁও লোকসভা নিৰ্বাচনত 60% প্ৰায় সংখ্যালঘু ভোটাৰ সন্নিৱিষ্ট হৈছে আৰু আপুনি এগৰাকী সংখ্যালঘু প্ৰায় আপুনি এবাৰ প্ৰতিদ্বন্দ্বিতা যুৱক হয়, প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই ক্ষেত্ৰত আপোনাৰ সহায় হ'ব বুলি আপুনি ভাবিছেনে? কিমানটো আপোনাৰ সহায় হ'ব? চাওক, সংখ্যালঘু সংখ্যাগুৰু এইবোৰ কথা একো নাই মোৰ লগত। কাৰণ মই ফাৰ্ষ্টত প্ৰশ্ন সুধিম যে ধৰ্মীয় মেৰুকৰণৰ কথাটো আগতেই কৈছোঁ, কিমানজন মানুহে ধৰ্ম প্ৰচাৰ কৰে বা ধৰ্ম পালন কৰে। আজিকালি যেতিয়া দেখা যায় ৰাজনীতিবিদসকলে যেতিয়া ধৰ্মৰ প্ৰচাৰ কৰে, সেইটোতো আচল ধৰ্ম নহয়। মই ফাৰ্ষ্টতে কথা কৈছোঁ যে সাৰ্ভিস টু মেন ইজ সাৰ্ভিস টু গড। মানৱ সেৱা ঈশ্বৰ সেৱা। গতিকে আমি মানুহৰ সেৱা, নগাঁওবাসীৰ সেৱাৰ কাৰণে ওলাই আহিছোঁ। মই কোনো ধৰ্মীয় মেৰুকৰণ বা সংখ্যালঘুৰ ভোটেই লাগিব, সংখ্যাগুৰুৱে যে ভোট নিদিব, তেনেকুৱা একো চিন্তাধাৰা নাই। মোক সকলোৱে হিন্দু মুছলিম আজি SC ST OBC মাইনৰিটিজ সকলোৱে ভোট দিব, কাৰণ সকলোৰে ডেভেলপমেণ্ট লাগে। যদি ডেভেলপমেণ্ট লাগে তেতিয়াহ'লে নিশ্চয় ৰাইজে মোক আঁকোৱালি ল'ব আৰু মই ডেভেলপমেণ্ট কৰিবৰ কাৰণে মই বিচাৰোঁ, মই এজন যুৱক হিচাপে মই দেখা পাই আছোঁ যে লাখ লাখ নিবনুৱা হৈ আছে। আজি নগাঁৱত প্ৰায় 18 লাখ ভোটাৰ আছে, তাৰ ভিতৰত কিমানজন কৰ্মসংস্থাপন আছে, কিমানজন? তো গতিকে আমি কৰ্মসংস্থাপনত ধ্যান দিব লাগিব। আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আগুৱাই নিব লাগিব আৰু আমাৰ দেশত সমৃদ্ধিটো সুন্দৰ কৰিব লাগিব। আৰু GSPৰ ফুল ফৰ্ম গণ সুৰক্ষা পাৰ্টি, যাৰ অৰ্থ হ'ল জনগণক সুৰক্ষা দিয়া। গতিকে আমাৰ এইটো নৈতিক দায়িত্ব যে আমি জনগণক যাতে সুৰক্ষা দিব পাৰোঁ, তাৰ কাৰণে যাতে কাম কৰি
বিগত 5টা বছৰ কংগ্ৰেছৰ পৰা সাংসদ আছিলে নগাঁও লোকসভাত প্ৰদ্যুৎ বৰদলৈ এইবাৰো তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু বিগত সময়ছোৱাত নগাঁৱৰ বাবে যি কৰিব লাগে সাংসদগৰাকীয়ে এইখিনি কৰা বা নকৰাকৈ কি পৰিলক্ষিত হৈছে সেইটো ৰাইজে নিশ্চয় গম পাইছে ৰাইজে জানে কি কৰিছে কি কৰা নাই গতিকে নিশ্চয় ৰাইজে এইটো বিবেচনা কৰিব ৰাইজে পৰিৱৰ্তন বিচাৰিছে নে বিচৰা নাই সেইটো ইলেকশ্যনৰ পিছতহে গম পোৱা যাব আৰু মই ভাবিম যে ৰাইজে মোক আঁকোৱালি ল'ব সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে কাৰণ যিসকল ব্যক্তিয়ে বিচাৰে যে নগাঁওখন সুন্দৰ হ'ব লাগে তেওঁলোকে নিশ্চয় এটা সুচিন্তা কৰিব বুলি মই ধাৰণা এটা কৰিব পাৰোঁ আজি বিশেষকৈ যুৱকসকলেতো ভাল এটা সঁহাৰি দি আছে খালি যে মুছলিম বা সংখ্যালঘু তেনেকুৱা নহয় সংখ্যাগুৰুসকলেও বিচাৰি আছে যে আমি ধৰ্মীয় মেৰুকৰণৰ জাত পাতৰ ৰাজনীতিৰ পৰা আঁতৰি আহি ডেভেলপমেণ্টৰ উন্নত নগাঁওখন চাবৰ কাৰণে আমি ডেভেলপমেণ্টৰ ৰাজনীতিত আহিব লাগে আমি শিক্ষা খণ্ড স্বাস্থ্য খণ্ড উদ্যোগীকৰণ এইবোৰত আমি আগভাগ ল'ব লাগে বিজেপি ফালৰ পৰা কৈ থকা হৈছে যে তেখেতে এইবাৰ এখন যিখন লোকসভা সন্থা তেওঁলোকে দখল কৰিব সমান্তৰালভাৱে কংগ্ৰেছ আৰু ইউডিএফেও তেওঁলোকেও কৈছে যে এইখন দাবী কৰিছে এইখন তেওঁলোকে ল'ব কিন্তু আপুনি যিহেতু ওলাই আহিছে তিনিগৰাকী প্ৰাৰ্থী হেভিৱেট প্ৰাৰ্থী পৰাস্ত কৰিব পৰাকৈ আপোনাৰ এনেকুৱা ব্ৰহ্মাস্ত্ৰ আপোনাৰ হাতত কি আছে বা আপোনাৰ কি এনেকুৱা ইছ্যু আছে বা কি ব্ৰহ্মাস্ত্ৰ লৈ পেলাই আপুনি ওলাই আহিছে তেওঁলোকক আপুনি পৰাভূত কৰিব পাৰিব চাওক ভোট দিব ৰাইজে হেভি ৱেট বা হেভি হেৰি তেনেকুৱা কথা নাই আমি ৰাইজৰ মাজত গৈ আছো ৰাইজৰ সমস্যা বুজি পাই আছো আৰু ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে মই ওলাই আহিছো যদি তেওঁলোকে এজন বিধায়ক 15 বছৰে যোনে এটা সমষ্টি উন্নয়ন কৰিব নোৱাৰিলে